হে এভৰিৱান, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হৈছে বেবী মানে পোৱালি বা কেঁচুৱা, মাস্ক মানে হ'ল মুখা বা মুখত পিন্ধা আৱৰণ, তাৰপিছত কমাৰ্চ মানে হ'ল বাণিজ্য বা বাণিজ, তাৰপিছত আছে ইম্পৰ্ট মানে আমদানি কৰা মগা বা চালান, তাৰপিছত য়ট মানে এবিধ পাল তৰা নাও, তাৰপিছত ড্ৰিংক মানে পি খোৱা বা পানীয়, তাৰপিছত পেপাৰ মানে হ'ল কাগজ কাকত বা তুলাপাত, তাৰপিছত আছে কম্ব মানে ফণি বা কাকৈ, নেক্সট ডিয়াৰ মানে পহু মৃগ বা হৰিণ, তাৰপিছত ৱেক মানে সাৰ পোৱা জাগি উঠা, এনকেল মানে খাৰু গাঁঠি, তাৰপিছত ডিস্কভাৰ মানে আৱিষ্কাৰ কৰা বা বিচৰা, তাৰপিছত আছে চাইলেণ্ট মানে নিশব্দ মৌন নীৰৱ নাইবা নিজম, তাৰপিছত আছে চায়েন্স মানে হ'ল বিজ্ঞান, তাৰপিছত আছে ষ্টেচু মানে প্ৰতিমূৰ্তি বা মূৰ্তি, তাৰপিছত হৰ্ণ মানে শিং শৃংগ বা পেঁপা বুলিও কয়, তাৰপিছত আছে স্কুৱেৰেল মানে কেৰ্কেটুৱা, তাৰপিছত এৰা মানে যুগ বা কল্প, নেক্সট আছে কাৰ্টুন ব্যংগচিত্ৰ বা হাঁহি উঠা ছবি, তাৰপিছত আছে ৱৰশ্বিপ মানে পূজা নাম বা সেৱা। তো আজি এইখিনিয়ে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।